Hey guys, welcome back to my new vlog. এখন চাওক বহুত দিন মই উলিয়ালোঁ গিটাৰ ষ্টিং এডাল নাই আকৌ এডাল ষ্টিং আছে ইয়াক বনাবলৈ গৈ আছোঁ অভিজিত আৰু মই চলো বৰষুণত তিতি চেণ্ডেলো চিগা তেনেকৈ লৈ যাওঁ আৰু চলো ৰ'বা মই খুলিছোঁ ৰ'বা অভিজিত আৰু মই যাম তো এখন বনাই আনোগৈ আজি অভিজিত এইটো চাওক এই ষ্টিংটা ওলাই আছে আগত খাব হা মহামায়া চাহ খাব অভিজিত অকল মহামায়াটোৱে চাহ খায় অ'কে কমলৰ দোকানত চাহ খাম বুলি নক'লে কিয় ৰং ঘৰত কিয় নাখায় ইউনিভাৰ্চিটি চাইডে আহিলে ৰং ঘৰা আৰু এইটো চাইডে যদি যায় তেতিয়াহ'লে মহামায়া कहाँ शुरू कहाँ खत्म তেল শেষ হ'ল নেকি পাঁচ কেনে বেক চাইড যাব লাগিব আমাৰ দুটাৰ অকল তেলে শেষ হৈ থাকে নাই অকল তেলে শেষ হৈ থাকে আমাৰ তাৰমানে সেই দুৰ্দশা কি কয় 125 টকা সেইকাৰণে হণ্ডা এক্টিভা 125 নল'ব অকল এক্টিভাখন ল'ব এক্টিভা 6Gখন যিখন মই ল'ম সেইখন মাইলেজ বেছি দিয়ে এজনী ভণ্টি এজনী আহিলে ভণ্টি ক'ত যোৱা এই ভণ্টিক লগ পালোঁ মোৰ ভণ্টি হয় ব্লগত অঁ চিনি পাওঁ বিজুৰঞ্জনৰ ভনীয়েক মোৰ ভণ্টি হয় जिंदगी एक सफर है सुहाना यहाँ कल क्या हो किसने जाना तेल है कल আকৌ ঘূৰি আহিছোঁ তেল ভৰাবৰ কাৰণে हमने गलत आदमी को वो पूछ लिया है क्या हम देना ना कितना भरेगा पैसा है मेरे पास नहीं है कितना कितना तो है 100 रुपीज है 110 টাকা मारे 115 টাকা मारे 115 क्यों 110 क्यों नहीं कितना हो गया लीटर 103 টকা হৈ গ'ল ভাবি চাওকচোন কেনেকৈ হ'ব এনেকৈ হ'লে অ' সেয়া কেছে হ'ব আছে বুলি অভিজিতা চকুৰ সেই তাত অকণমান মিটাৰ খেলি মেলি হ'লে তাৰমানে দিগদাৰ আছে ये हंस रहा है सब्सक्राइब किया कि नहीं मेरा चैनल कर दिया ना हाँ ओके ये सब्सक्राइब कर ले देखना लेकिन सिर्फ सब्सक्राइब करने से नहीं होता है वो उसको देखना पड़ता है फिर लाइक करना पड़ता है वीडियो को ठीक है এখন হাফেনা বহুত পুৰণা মই বাচ্চা হৈ থাকোঁতে ইয়াৰ পৰাই কিনিছিলোঁ চেণ্ডেল জোতা তো আমি जिसन मार्केट जाऊँ स्कूटी को रखना साइड पे हमारा गिटारिस्ट भाईक इमान मरम करे নহয় এইখন হৈছে তোৰ দাদা হ'ব নহয় হ'ব ঠিক আছে আমি চাহ খাম আমি ইয়াত খাম চাহ মহামায়া এখন বজাৰ মহামায়া চাপৰিৰ মহামায়াখন নহয় ধন্যা আহি গ'লো আপোনাৰ ওচৰলৈ চাহ খাবলৈ হেৰি চাহ খা বিয়াত নাখালে কেনেকুৱা লাগিব কওকচোন ডাৱৰীয়া বতৰ কিবা এটা কৈ দিয়ক ডাৱৰীয়া বতৰ মহামায়াত চাহ একাপ খাবই লাগিব হয় নোখোৱাকৈতো যাব নোৱাৰিবা তাকে আবেলি একাপ চাহ আৰু কৈ দিয়ক মোৰ ভিউৱাৰ্ছক চাহ খাবলৈ সদায় আহে কেতিয়াবা আহোঁ কৈ দিয়ক কিমানটো বয়সৰ পৰা তেওঁ আজি কমচে কম
বেছি হ'ল মামাই মামাই চাইকেলত গাৰু এটাত কৈ দিয়ক কথাটো 15 বছৰ মানৰ পৰা মামাই চাইকেলত গাৰু এটাত বহাই পেলাই লৈ আহিছিল আমি ভাবি চাওক তাহলে এইজটো কিমান হ'ব আমি তেতিয়া পাই আছে তেতিয়া পৰা মোক দেখি আছে সৰুতে ইয়াতে এখন চকী থাকে হ'লে মোক বহুৱাই দিয়ে তাৰপিছত মামাই বজাৰ চজাৰ কৰি আহে তাৰপৰা মই ইয়াতে মিঠা চিঠা খাই থাকোঁ আৰু ঠিক আছে এতিয়া চাহ একাপ খাওঁ বাকী ধৰণে ভালে আছে চাই আছে নে ভিডিঅ' চাই আছে নে কালি জাপি হেৰি এটা চাইছোঁ ফাৰ্মকলো জাপিটো তো মোৰ ছাবস্ক্ৰাইবাৰো হয় আৰু মোৰ ভিউৱাৰ্ছো হয় চাই আছে চিঙৰা আৰু চাহ খাব চাহ কি ল'লে চাহ মই নিমকি ল'লোঁ মজা চাহ নিমকি আৰু এটা নাই নেকি আহি গ'ল কোৱাই নাই আজি ৰাতি বনাইছিলোঁ দিয়া লং এটা খাওঁ চাহ একাপ দিয়া মই খাইছোঁ লং আৰু চাহ বতৰটো কেনেকুৱা আজি চাহ খোৱা বতৰ ন ৰোমেণ্টিক বতৰ দেখিছা ৰ'বা চাহ খাই লৈছোঁ অঁ অভিজিতে 10 টকা বচাই দিলে মোৰ কোনে পায় অভিজিত তো হৈ গ'ল আমাৰ গিটাৰখনৰ ষ্ট্ৰিং লগোৱা এইটো এটা মানে ৰিবন হপৰ পাৰ্ট হয় তাৰমানে বহুত দিন গিটাৰখন বজোৱা নাছিলোঁ যি সপোন ৰৈ গৈছিলে ভাবিছোঁ আকৌ ৰিবন কৰোঁ এইবিলাক আকৌ ষ্টাৰ্ট কৰোঁ এইবিলাক ষ্টাৰ্ট কৰিব লৈছোঁ গতিকে নেক্সট হ'ব বুলেটখন বনাম যিবিলাক ড্ৰিম থাকি গৈছিলে মানে সেইবিলাক এতিয়া আকৌ এটা এটাকৈ ফুলফিল কৰিব ট্ৰাই কৰিছোঁ কথা এষাৰ আছে ন সামনে हो मंजिल तो रास्ता ना मुड़ना जो मन में ख्वाब हो वो कभी ना तोड़ना হেলমেটটো গিটাৰ লগত থৈ আহিলোঁ বস্তু পাহৰি যাওঁ কিবা নে কিবা তো গিটাৰখনৰ ষ্ট্ৰিংডাল লগালোঁ এইটো এটা ৰিবন হপৰ মানে এটা পাৰ্ট যিবিলাক বস্তু ৰৈ গৈছিলে এইবিলাক মানে সপোনবোৰ আকৌ ৰৈ যোৱা সপোনবোৰ আকৌ ফুলফিল কৰিব ট্ৰাই কৰিছোঁ যদি কোনোবা বেগৰ চেইন টেইন ঠিক কৰে ইয়াতে এইখন অঁ এইখন জয়শ্ৰী বুলি আছে সৰু দোকান জয়শ্ৰী নিউ জয়শ্ৰী এই চেইনডাল অকণমান ঠিক কৰি দিছোঁ এই চেইনডাল এৰি গ'ল তো কাৰোবাৰ যদি ডিব্ৰুগড়ত চেইন ৰিলেটেড বেগৰ চেইন হওক পেনৰ হওক যিকোনো ধৰণৰ চেইন ৰিলেটেড আৰু কি কৰা হয় কাকো কোনো চেইন বেয়া হ'লে আৰু এনেকুৱা চকা বেয়া হ'লে চব বনাই দিম ৰিপেয়াৰিং কৰি হয় কি কৰে আপুনি ট্ৰলি বেগৰ চকা হয় হেণ্ডেল ষ্টেণ্ড যি বেয়া হ'ব চব লগাই দিম তাৰপিছত চেইনত যি কাম হ'ব চেইনৰ বেগ পেন জেকেট এনি চেইন আৰু একেবাৰে দামটো ৰিজনেবল লয় কাকোৱে আৰু মোৰ চেইন বেয়া হ'লে মই বেগৰ চেইন বেয়া হ'লে মই ক'ত আহোঁ মোৰ ইয়াতে মই ইয়াতে আহোঁ কাকোৰ ওচৰতে আহোঁ বনাবৰ কাৰণে খুব ভাল মানুহজন আহিব মই দেখাই দিছোঁ এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' নিউ জয়শ্ৰী যদি কিবা বেগৰ চেইন ট্ৰলি বেগৰ চকা যিকোনো ধৰণৰ যদি কিবা ৰিপেয়াৰ কৰিব হয় কাকোৰ ওচৰত আহিব এতিয়া কাকো অঁ চেইনডাল হৈয়ে গ'ল কাকো কিমান দিওঁ শুনিলে নহয় মাত্ৰ 10 টকা আহিছোঁ কাকো
মাত্ৰ 10 টকাতে মোৰ চেণ্ডেল বনাই দিলে তো আহিব পাৰে আপোনালোকক এইখন মাৰ্কেট চাওক পুৰা জ্বলি গৈছিলে ইয়াত খেমকা আছিলে গ্লাছৰ দোকানখন এখন জগডিছ আছিলে পুৰা জ্বলি গৈছিলে এতিয়া আমাৰ চেইন বনোৱা হৈ গ'ল গিটাৰৰ ষ্ট্ৰিং লগোৱা হৈ গ'ল ফাইনেলি তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আজি সৰু ব্লগ এটা বনালোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ